हेलो गाइस, এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ বাবে ভিডিঅ'টো সুবিধাজনক হ'ব। আজিৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে গোদাবৰী নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? এ নম্বৰ পৰিদাপুৰ, বি নম্বৰ লনাবলা, চি ঔৰংগাবাদ, ডি নাছিক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল নাছিক। মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা গোদাবৰী নদীৰ উৎপত্তি হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে শংকৰদেৱ বিৰচিত প্ৰথমটো বৰগীত কোনটো? তেজরে কমলাপতি, মন মেরি রাম চরণেহি লাগু, পরভাতে শ্যাম কানু, আলো মাই গালো তুমি নপরিয় মুখ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল বি, এনচাৰ বি, মন মেৰি ৰাম চৰণেহি লাগু। নেক্সট কুৱেশ্যনটো হ'ল দিল্লী চলো শ্লোগানটো কাৰ? বাল গংগাধৰ তিলক, সুভাষ চন্দ্ৰ বসু, লাল বাহাদুৰ শাস্ত্ৰী, এটাও নহয়। চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ল এনচাৰ নম্বৰ বি, সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে দিল্লী চলো শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যনটো হ'ল জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয়? নগাঁও, কোকৰাঝাৰ, কাৰ্বি আংলং, মৰিগাঁও। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল মৰিগাঁও। মৰিগাঁৱত জোনবিল মেলা অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে অলিম্পিকত সোণৰ পদক বিজয়ী বক্সাৰ মেৰী কম কোন ৰাজ্যৰ? নগাঁও, নাগালেণ্ড, মণিপুৰ, অৰুণাচল। ইয়াৰে শুদ্ধ এনচাৰটো যদি আপোনালোকে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল মণিপুৰ, এনচাৰ নম্বৰ চি। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষ স্বাধীন হোৱাৰ সময়ত অসমত জিলা কেইখন আছিল? 9, 7, 12, 13। বহুতে চিম্পল কুৱেশ্যন হয় এইটো, সকলোৱে জানে এইটো। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল এনচাৰ নম্বৰ ডি, 13। 13খন জিলা আছে। নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? মাউণ্ট এভাৰেষ্ট, গডউইন অষ্টিন, কাকো, কাৰাকোৰাম, হিমালয় পৰ্বতমালা। এইটো বেছিভাগে জানে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল এনচাৰ নম্বৰ এ, মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট হ'ল পৃথিৱীৰ উচ্চতম শৃংগ। নেক্সট কুৱেশ্যনটো হ'ল হৰ্ণবিল কোন ৰাজ্যৰ উৎসৱ? মণিপুৰ, নাগালেণ্ড, মিজোৰাম, অৰুণাচল। হৰ্ণবিল হ'ল নাগালেণ্ড ৰাজ্যৰ উৎসৱ। এনচাৰ নম্বৰ বি ইজ দ্য কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়া অফ মাই ড্ৰিমছ নামৰ কিতাপখনৰ লেখকখন? সুভাষ চন্দ্ৰ বসু, বাল গংগাধৰ তিলক, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে মহাত্মা গান্ধী। মহাত্মা গান্ধী ইজ দ্য ৰাইট এনচাৰ। এনচাৰ নম্বৰ চি ইজ দ্য ৰাইট। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে পংগল কোনখন ৰাজ্যৰ মূল উৎসৱ? তামিলনাডু, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল তামিলনাডু, এনচাৰ নম্বৰ এ। চ' ভিডিঅ'খিনি চাই যদি আপোনালোকে ভাল পাইছে তেন্তে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে বাই। নেক্সট ভিডিঅ'ত দেখা পাই আছোঁ নতুন নতুন কুৱেশ্যন লৈ, যিসকল আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট হ'ব।